Hello friends, welcome back to my YouTube channel Rakha Simple Lifestyle. আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু মই বৰ্তমান ভালে আছো। আজি ৰাতিপুৱাৰ পৰাই কামত লাগিছো, লগতে ভিডিও আৰম্ভ কৰি দিছো। এতিয়া হৈছে ৰাতিপুৱা 8:30 আৰু মোৰ প্ৰায় মানে বিছনা চাদৰ গাৰো এবোৰ ধোৱা হৈ গ'ল, পাৰি দিলো আৰু বেলেগ কি কাম আছে কৰিম, লগতে আপোনালোকৰ লগতো শেয়াৰ কৰিম। তেনেহলে চাই থাকিব ভিডিও। বতৰটো ভাল কৰিছিল হে, এতিয়া আকৌ দেখিছো আকৌ কোলা কৰি আহিছে, চাগে বৰষুণে দিব নাজানো আৰু কাপোৰবোৰ উকালে ভাল আছিল হে আশা। আৰু এই দেখিনা চুলিত পুৰা তেল দি থৈ দিছো, আজি ধুই দিম মূৰটো। এয়া বুট আৰু মগু এক্সট্ৰা কৰি পেলাই ৰাতি তিয়াই থৈছিলোঁ আৰু এতিয়া ধুই পেলাই ভালদৰে থৈ দিছোঁ। যোনে খাব আৰু তাৰপিছত ফ্ৰিজত ৰাখি দিম। আৰু গজালি ওলাবৰ কাৰণে মই বৰ্তমান বাহিৰতে ৰাখি দিছোঁ বাৰু। হেল্ল' ফ্ৰেণ্ডছ, আহি গ'লোঁ কিটচেনত আৰু এতিয়া কিটচেনৰ ডিউটি আৰম্ভ কৰিম লাহেকৈ আৰু আপোনালোককো দেখাই থাকিম। তেনেহ'লে চাই থাকিব ভিডিঅ'টো। ফাৰ্ষ্টতে গুণগুণৰ কাৰণে ব্ৰেকফাষ্ট বনাই আছোঁ। এতিয়া মই ব্ৰেড লৈ লৈছোঁ 2খন আৰু তাতে অকণ ঘি দি পেলাই ধুনীয়া কৰি গৰম কৰি দিছোঁ। আৰু তাৰপিছত তাতে মই পিনাট বাটাৰ লগাই পেলাই তাক খাবলৈ দিম আৰু ভাবিছোঁ দিয়াৰ আগতে গাখীৰখিনি উঠাই দিওঁ। এইফালে গাখীৰ গৰম হৈ থাকিব আৰু তাইক মই খাবলৈও দি দিম। তো গাখীৰখিনি চেকি ল'লোঁ আৰু ইয়াতে অকণমান মই পানী দি দিছোঁ। আপোনালোকে বাৰু গাখীৰ গৰম কৰিলে পানী দিয়েনে? মই অকণমান দিওঁ কিন্তু। আৰু এতিয়া এয়া পিনাট বাটাৰ লগাই লৈছোঁ আৰু এতিয়া মই তাইক খাবলৈ দিম। তাই ধুনীয়াকৈ ওচৰত আহি ৰখি আছিল আৰু বেচেৰি লৈ গ'ল প্লেটখন। আৰু এইফালে মোৰ গাখীৰো তুলি আছে আৰু আনফালে বহাই দিছোঁ গাখীৰ চাহ। মানে ৰাতিপুৱা এবাৰ লাল চাহ সকলোৱে খালোঁ আৰু এয়া গাখীৰ চাহৰ কালাৰ চাওকচোন কিমান যে টেষ্টি। এনেকুৱা যদি চাহৰ কালাৰ হৈ যায় গম পাব, চাহ কিন্তু সঁচাকৈ বহুত বেছি টেষ্টি হৈছে দেই। গতিকে চাহটো খাই লগ পাই এতিয়া ভাবিছোঁ আপোনালোকৰ লগত কথাও কওঁ আৰু লগতে মোৰ কাৰ্যসূচী আৰম্ভ কৰি দিওঁ। এয়া মগু দাইল ধুই পেলাই থৈ দিছিলোঁ আৰু লগতে এতিয়া অমিতা সৰুকৈ কাটি লৈ দি দিছোঁ। মগু দাইল আৰু অমিতা বনাম আজি যিহেতুকে সোমবাৰ আমাৰ নিৰামিষ। আৰু তাতে মোৰ ভণ্টিজনী আছে যিহেতু তাই এনেও ধৰক অলপ চিম্পলকৈ খাব লাগিব আৰু ভাবিছোঁ আজি মানে ঘৰত বহুত বেছি কাম আছে, তো সেইকাৰণে গোটেইবোৰে যাতে একে বস্তু খাব পাৰে সেই বুলি ভাবি বনাব আৰম্ভ কৰি দিছোঁ। আৰু এয়া হ'ল ভাতকেৰেলা আলু, অলপমান বইল কৰি বনাম। ডাইৰেক্ট সদায় ভাজি খাই পেলাই অলপ আমনি লাগিছে, তো ভাবিছোঁ আজি অকণমান বইল কৰিয়ে খাই দিওঁ। আৰু এয়া মই কাম কৰি থাকোঁ, মাজে আহি পেলাই এনেকৈ তাই মোক ধৰে, অলপ আমনি কৰে। তাইক আৰু অলপমান সময় লওঁ, মিলি ফুচুলাই আকৌ থওঁ, আকৌ কাম কৰোঁ, তেনেদৰে আৰু কৰি আছোঁ। আপোনালোকৰ বাৰু এনেকুৱা হয়নে? বিশেষকৈ মোৰ কোনদিনা এনেকুৱা হয়, যিদিনাখন মানে হাজবেণ্ডৰো ডিউটি মৰ্ণিং থাকে আৰু দেউতাৰো মৰ্ণিং ডিউটি আছিলে আজি, তো সেইকাৰণে মোৰ অলপ এনেকুৱা হয়। ইয়াত তাই পাকঘৰ ইটো কৰি আছে, মই এইফালে ভাজি বহাই দিছিলোঁ, তিতা কেৰেলা আলু ভাজি। আৰু এইফালে তাইক ভাবিছোঁ এটা নাচপতিকে কাটি দিওঁ, তো এনেকৈ সৰুকৈ কাটি আছোঁ আৰু লগতে ভাজিও লৰাই আছোঁ। আপোনালোকে বাৰু এনেকৈ 2-3টা কাম একেলগে কৰেনে? মোৰ দৰে চাগে নিশ্চয় কৰে, যিসকলৰ এনেকুৱা সৰু ল'ৰা ছোৱালী আছে বুজি পাইছে নিশ্চয়। আৰু যিহেতুকে মই ভিডিঅ' বনাইও ভাল পাওঁ, তো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি আছোঁ লগতে মোৰ কাৰ্যসূচী ৰাতিপুৱা মৰ্ণিং ৰুটিনখিনি। আৰু ইফালে মই তিতাকেৰেলা আলু ভাজি আছোঁ আৰু সেইফালে মই ভণ্টিৰ কাৰণে বেলেগ চাউলৰ ভাত বহাই দিছোঁ। মানে তাইক অলপ পনীয়াকৈ দিব লাগেতো সেইকাৰণে, আৰু আমাৰ কাৰণে এক্সট্ৰাকৈ মই পিছত বহাই দিম। আৰু এইফালে দালি চমাৰ মাৰাৰ কাৰণে মই এইফালে ধনিয়া জলকীয়া চবখিনি কাটি ৰেডি কৰিছোঁ। মানে আজি পিঁয়াজ নহৰু আদা খোৱা যায় বাৰু, মই দিয়া নাই, বাকী পিঁয়াজ ইউজ নকৰোঁ। এনেকৈ আজি চিম্পলকৈ বনাম আৰু তো আপোনালোকক দেখাইছোঁ আৰু মোৰ মৰ্ণিং ৰুটিন। এতিয়া তিতা কেৰেলাখিনি সেইফালে দি দিছোঁ আৰু এইফালে মই বইল কৰি যে থৈছিলোঁ ভাতকেৰেলা আলুখিনি দি পেলাই লৰাই আছোঁ। এইখিনিও ভাজি হৈ যাব। কাম চাম কৰি আছোঁ, লগতে আপোনালোকৰ লগতো কথা পাতি আছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু মোক অলপমান মৰম দিব। আপোনালোকে মোক ভিউজো নিদিয়ে, মোৰ ভিডিঅ' আজিকালি কমকৈ চাই নেকি নাজানো, আৰু মই কিন্তু আশা কৰোঁ আৰু আপোনালোকে যাতে চাওক ভিডিঅ'বোৰ, মোক লাইক কৰক, কমেণ্ট কৰক, আৰু যদি কিবা ভুল হৈছে আপোনালোকে মোক দেখুৱাই দিব। যিহেতুকে মই নতুনকৈ ভিডিঅ' বনাব আৰম্ভ কৰিছোঁ, ইমান এটা নাজানো ভালকৈ। আশা কৰিছোঁ আপোনালোকে মোৰ চিটুৱেশ্যনটো বুজি পাইছে। আৰু এইফালে গুণগুণকো চাই আছোঁ, এবাৰ দুবাৰ দৌৰি যাওঁ আৰু বনাইও আছোঁ। ভাজিখিনি হৈ গ'ল মোৰ এতিয়া। আৰু হঠাৎকৈ মনত পৰিল জিৰা আনি থোৱা আছিল, গোটা জিৰা দেউতাই আনি থৈছে। মই ভাবিছোঁ ঘৰতে গুড়ি কৰিম আৰু, তো মই ভাবিলোঁ আগতে অকণমান ৰ'দত দি দিওঁ, ৰ'দত দিলে অলপ মানে মচমচীয়া হ'ব বস্তুটো, গুড়ি কৰিব মানে বেছি সুবিধা হ'ব আৰু। তো পটককৈ মনত পৰিল, যিহেতুকে মই ডলাখনত ওলাই লৈছোঁ আৰু এতিয়া মই ৰ'দত দি আহোঁ, পিছত আনি গুড়ি কৰিম। সেইফালে মোৰ ভাতকেৰেলা আলু ভাজিও হৈ গ'ল আৰু এতিয়া মই দালিখিনি চম্ভাৰ মাৰিম একদম চিম্পল। 5 পইণ্ট দি দিছোঁ আৰু ধনিয়াখিনি দি দিছোঁ, জলকীয়া বেছি দিয়া নাই, মাত্ৰ এটা দিছোঁ। আৰু এতিয়া ইয়াতে হালধি গুড়ি আৰু জিৰা গুড়ি অকণমান দি পেলাই দালিখিনি চম্ভাৰ মাৰি দিম, বাছ হৈ যাব দালি ৰেডি। আমাৰ গুণগুণে সামৰি আছে। হেল্ল' ফ্ৰেণ্ডছ, মোৰ গা চা ধোৱা হৈ গ'ল, দেৰি হ'ল বাৰু, গুণগুণে হৈ গ'ল এতিয়া।
এতিয়া ভাবিছোঁ কিবা এটা বনাম মানে মই বহুত দিনৰ পৰা ভিডিঅ' চাই আছিলোঁ তেনেকৈ মোৰ ব্ৰেড মালাই খাব মন গৈ আছিলে তো মিঠা বস্তু গতিকে ভাবিছোঁ এতিয়া বনাই মেলি ধুনীয়াকৈ ফ্ৰিজত থৈ দিম আৰু গধূলি শুই উঠি পেলাই খাব পৰা যাব যিহেতুকে এতিয়া দুপৰীয়া হৈছে আৰু এতিয়া ভাত খাবই লাগিব গতিকে গুণগুণে হোৱা টাইমতে মই বনাই লওঁ মানে তাই হোৱা টাইমত যদি মই নবনাওঁ পিছত বনাওঁ মোৰ মানে কিবা এটা নতুন বস্তু বনালে অলপ কনচেনট্ৰেট দি ভালকৈ বনাব মন যায় ন তাই মোক অলপ দিগদাৰ দি থাকে তো মোৰ বনাব অলপ অসুবিধা হয় সেইকাৰণে ভাবিছোঁ তাই শুই আছে যিহেতুকে এতিয়া বনাই লওঁ তেনেহ'লে বলক আপোনালোককো দেখাওঁ তেনেহ'লে চাই থাকিব মই ফাৰ্ষ্টতে ব্ৰেড কেইখন ওলাই লৈছোঁ আৰু মই মানে গ্লাছেৰে কৰিম বুলি ভাবিছিলোঁ কিন্তু ব্ৰেড কেইখনৰ চাইজকেইটা অলপ সৰু আছিলে সেইকাৰণে মই এটা ভাল টেমাৰ হাফৰ লৈ লৈছোঁ আৰু হাফৰে এনেকৈ কৰিছোঁ অলপ অসুবিধা হৈছে কিন্তু তথাপি মোৰ হৈ গ'ল আৰু মই মানে মেনেজ কৰি লৈছোঁ আৰু আপোনালোকে যেনেকৈ সুবিধা পায় তেনেকৈ চাইজ দিব পাৰে এতিয়া মই টাৱাখনত অকণমান ঘি দি লৈছোঁ আৰু এতিয়া ব্ৰেডখনৰ দুয়োটা ছাইড মই ধুনীয়াকৈ সেকি ল'ম এনেদৰে ব্ৰেডখিনি ভালদৰে সেকা হৈ গ'ল আৰু এতিয়া মই কেৰাহী এখন উঠাই লৈছোঁ আৰু এতিয়া ইয়াতে মই আমুল তাজা গাখীৰ দিম আৰু গাখীৰখিনি মই ভালদৰে উতলিবলৈ দিম গাখীৰখিনি উতলাই মানে মই আনফালে পিস্তা আৰু কাজু একদম সৰু সৰুকৈ কাটি লৈছোঁ আৰু আন এটা বাতিত মই 2 চামুচ কাষ্টাৰ্ড পাউডাৰ দিছোঁ যিকোনো ফ্লেভাৰৰ ল'ব পাৰে মই ষ্ট্ৰবেৰী ফ্লেভাৰৰ লৈছোঁ আৰু তাতে অকণমান গাখীৰ দি পেলাই ভালদৰে মিক্স কৰি দিছোঁ যাতে গোটা গোটা হৈ নাথাকে আৰু এতিয়া মই এইখিনি গাখীৰত দি দিম আৰু গাখীৰখিনি চাওকচোন গোট মাৰিছে অলপ অলপ গোটা হৈ আছে আৰু এইখিনি দি দিয়াৰ পিছত অকণমান সময় লৰাই দিয়াৰ পিছতে গাখীৰখিনি ৰেডি হৈ যাব উতলি আছে আৰু কেৰাহীত লাগি ধৰাখিনিও মই এনেদৰে হেতাৰে ছাইড কৰি পেলাই দি আছোঁ আৰু ইয়াতে মই 2 চামুচ আৰু আধা চেনি দিছোঁ আৰু আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব পাৰে যদি মিঠা বেছি ভাল পায় তেতিয়াহ'লে বেছিকৈ দিব পাৰে আৰু কমকৈ ভাল পালে কমকৈ আমাৰ দেউতাই যিহেতু বেছি মিঠা নাখায় সেইকাৰণে মই অলপ চেনি কমকৈ দিছোঁ আৰু এতিয়া মই চাওক কাষ্টাৰ্ড পাউডাৰখিনিও দি দিলোঁ চেনি দিয়াখিনি আপোনালোকক দেখালোঁ নে নাই মই পাহৰি থাকিলোঁ আৰু এতিয়া কাষ্টাৰ্ডখিনি দিলোঁ ভালকৈ মিক্স কৰি লৈছোঁ আৰু গাখীৰ উতলোতে মই অকণমান পিস্তা আৰু কাজু দিছিলোঁ দেখাব ৰৈ গ'ল আৰু এতিয়া চাওক ধুনীয়াকৈ গোট মাৰিছে আৰু মোৰ এটা বহুত বেছি বেয়া অভ্যাস হৈছে মানে ইউটিউবত ভিডিঅ' চাওঁতে যদি কিবা ভাল ৰেচিপি দেখা মোৰ খাব মন যায় আৰু নবনোৱালৈকে মই শান্তি নাপাওঁ বনাইহে মোৰ মনটো ভাল লাগে জানেনে আৰু এয়া প্লেটখন লৈছোঁ আৰু ধুনীয়াকৈ ব্ৰেডখিনি দি লৈছোঁ এক পিচকৈ ধুনীয়াকৈ সজাই লৈছোঁ ইয়াতে এতিয়া গোটেই গাখীৰখিনি ঢালি দিম অলপ অলপকৈ গোটেইখিনি দি দিম আৰু তাৰে ওপৰত কাজু আৰু পিস্তা যে কাটি পেলাই থৈ দিছিলোঁ সেইখিনি ধুনীয়াকৈ সজাই দিম জানেনে দেখাত যে কিমান বেছি টেষ্টি লাগিব আৰু এইখিনি বস্তু মই ফ্ৰিজত ৰাখিম তেতিয়া যেতিয়া ঠাণ্ডা হ'ব ন খাবৰ কাৰণে বহুত বেছি টেষ্টি লাগিব আৰু এতিয়া সজাই দিছোঁ আৰু এতিয়া এনেও দুপৰীয়া টাইম হৈছে এতিয়াতো ভাত খাব লাগিব ন এতিয়া 2:30 বাজিছে গতিকে খাব লাগিলে উপায় নাই খাবতো নোৱাৰিম ডাইৰেক্ট খাম গধূলি চাওকচোন দেখিব কিমান টেষ্টি হৈছে এতিয়া এইখিনি অলপ গৰম আছে আৰু যেতিয়া অকণমান সময়ৰ পিছত ঠাণ্ডা হৈ যাব তাৰপিছত মই ফ্ৰিজত এইখিনি থৈ দিম আৰু 2 ঘণ্টামান পিছত যেতিয়া ঠাণ্ডা হৈ যাব তাৰপিছত সেইখিনি আমি খাম গধূলি এতিয়া বেছি 2টা গতিকে এতিয়া আমি ভাত পানী খাম মিষ্টাৰ আৰু দেউতাক ৰখি আছে তেওঁলোকে আহি পোৱা নাই আৰু আগতীয়াকৈ খাবও ভাল নালাগে গতিকে তেওঁলোকে অহাৰ পিছত আমি ভাত পানী খাম আৰু গধূলি কেকটো খাম মিঠাই স্পেচিয়েল আৰু খাই পেলাই সকলোৰে ৰিয়েকশ্যনো দেখাম আৰু লগতে ময়ো জনাম কেনেকুৱা হৈছে মোৰ মতে দেখাত যিমান টেষ্টি চাগে খাবলৈও ইমান বেছি টেষ্টি হৈছে আৰু মই ফাৰ্ষ্ট আজি ট্ৰাই কৰিছোঁ মানে এইটো ৰেচিপি গতিকে আপোনালোকৰ লগতে শ্বেয়াৰ কৰিছোঁ অকণমান ঠাণ্ডা হৈ যাওক মই ফ্ৰিজত ভৰাই আছোঁ আপোনালোকক দেখাম আৰু কি কৰোঁ বাম্বা 1 2 3 মাতা এটা 1 2 দেখিছে আমাৰ গুণগুণে আগে ভাগে শুই লৈছে আৰু সদায় এনেকুৱাই হয় বাৰু আজি বুলি নহয় আমি মানে ভাত পানী খাই লৈ শুব নাপাওঁ তাইক যিহেতু ৰখি থাকিবলগীয়া হয় তাই আগে ভাগে শুই লয় তাইৰ টাইমিংটো মানে ঠিক কৰিব পৰা নাই তাই সদায় আগতীয়াকৈ শুই লয় আৰু এতিয়া চাওক তাই জ্বলি আছে আৰু আমি তাইক ৰখি আছোঁ গোটেইবোৰে আৰু এনেদৰে আমাৰ টাইমবোৰ গৈ থাকে তাইৰ লগত চুলিবোৰ যে ধুইছিলোঁ শুকুৱাই নাই এতিয়ালৈকে মেলি থাকিব গৰমত বৰ অশান্তি লাগে উপায় নাই তথাপি মেলি ৰাখি থৈ দিছোঁ টেন এতিয়া হৈ গ'ল গধূলি খোৱাৰ কাৰণে বহুত বেছি এক্সাইটেড দেই ইমান ধুনীয়াকৈ বনাই মেলি খাবৰ কাৰণেনো কোনেনো এক্সাইটেড নহয় জানো তো এতিয়া খাবৰ কাৰণে ৰেডি কৰি আছোঁ আৰু সকলোকে দিম পূৰা বাতি চাতি ওলাই লৈছোঁ আৰু তো চবকে দি লওঁ তাৰপিছত লাষ্টত মই খাম আৰু ঘৰত বহুত কেইটা মানুহ যিহেতু চবকে দি লওঁ নে কি কয় আচলতে নিজে বনাই মেলি নিজে খোৱাতকৈ ডাঙৰ কথা সকলোকে যেতিয়া ভগাই মেলি দিয়া হয় আৰু যদি চবে খাই পেলাই কয় কি ভাল হৈছে তাতকৈ আৰু শুনাৰ মানে আৰু তাতকৈ বেছি কি শুনিম আৰু নহয় ভাল বুলি ক'লে সঁচাকৈ বহুত বেছি ভাল লাগে মনটো আৰু নেক্সট মানে আৰু ভালকৈ কিবা বেলেগ বস্তুৱে হওক যিয়ে নহওক কিয় বনাই পেলাই খুৱাম বহুত মন যায় আৰু দেই মোৰ কিন্তু এনেকুৱা হয় বাৰু আপোনালোকৰ এনেকুৱা হয়নে জনাবচোন কমেণ্টত ঠিক আছে বাৰু খাই পেলাই আপোনালোকক কৈ আছোঁ দেই গুণে আৰু ডাইনিঙতে বহি লৈছে আৰু তাইৰ বাতিটো লৈ পেলাই খাবৰ কাৰণে মই দি লওঁ চবকে
আৰু এতিয়া মই খাওঁ। Awesome. নিজৰ ইমান টাইম কৰিব নাপায় দেই, কিন্তু হ'লেও কৰিছোঁ জানেনে, খাবৰ কাৰণে সঁচাকৈ বহুত বেছি ভাল হৈছিল দেই। আপোনালোকে যদি বনোৱা নাই এনেকৈ এবাৰ বনাই চাবচোন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু মোৰ স্পেচিয়েল ৰেচিপিটো আপোনালোকে কেনে পালে জনাব। আমি খালোঁ সকলোৱে আৰু খাই বহুত বেছি ভাল লাগিছে সঁচাকৈ। আজি মই প্ৰথম বনাইছোঁ, তথাপি বেছি টেষ্টি হৈছে অৱশ্যে খাই পেলাই। আৰু আপোনালোকে বনাব এনেদৰে যদি বনোৱা নাই, আৰু এইটোত লিখিব কোনে কোনে বনাইছে, এনেদৰে খাইছে, আৰু যিসকলে নাই বনোৱা এনেদৰে বনাই চাব পাৰে। আৰু মই ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, আৰু যদি চাই ভাল পাইছে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কমেণ্ট কৰিব, আৰু চেনেলটো নতুনকৈ চোৱাসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।